গাইছ এইখন আমাৰ খেতি পথাৰ। তো এইবিলাক জংঘল পূৰা চাফা কৰি আমি ইয়াতে অলপমান খেতি লগাম বুলি ভাবিছোঁ। তো ইয়াত আছে ৰঙালাও কিবাকিবি। তো ৰঙালাও গুটি দি দিছোঁ ইয়াত। তো এইখিনি আমি গোটেইখিনি ইফালে খেতি ধুনীয়াকৈ কৰি দিম। তো ইয়াৰ মাজে মাজে আকৌ ফ্ৰেঞ্চবিন ৰুম আৰু ইফালে কবি কিবাকিবি এইবিলাক ৰুই দিম, ওলকবি বন্ধাকবি। তো তাৰ বাবে আমি এইখিনি মাটি চহাই আছোঁ। আৰু ইফালে আছে আমাৰ ধান। চাওক ধান পকিছে আৰু কাটিব হ'ব এসপ্তাহমানৰ পিছত। তো চাওক কিমান ধুনীয়া লাগিছে।